আজি আমি অলপ ফুৰিবলৈ গৈছিলোঁ দাদা এজনৰ ঘৰলৈ আৰু গৈ পাই এয়া প্ৰথমতে আমাক চাহ দিলে, চাহ খালোঁ। তাৰপিছত আমি তেওঁলোকৰ বাৰীখন চাবলৈ গ'লোঁ। তেওঁলোকৰ বাৰীখন আচলতে এখন চাবলগীয়া বাৰী বুলি যে কয় তেনেকুৱাই হয়। মই অৱশ্যে আপোনালোকক অকল কবিখিনিহে দেখাব পাৰিলোঁ। আচলতে তেওঁলোকৰ বাৰীখন বহুত ডাঙৰ হয়, বেলেগ বেলেগ ছাইডে বেলেগ বেলেগ ধৰণৰ খেতি কৰি থোৱা আছে। মই আচলতে অকল কবি খেতি কৰা ছাইডলৈহে গ'লোঁ। যিহেতু মনক লৈ যিকোনো জেগালৈ অকণমান যাবলৈ বেয়া লাগে আৰু। সেয়া দেখিছে নহয়, বাই এজনীয়ে কিবা কিবি পাচলি আছে উঘালি লৈছে। মই মনক দেউতাকহঁতৰ লগতে অকণমান থৈ পেলাই বাৰীফালে গৈছিলোঁ। আহি দেখিছোঁ মনে একো আমনি কৰা নাই বাৰু। সি অৱশ্যে আমনি নকৰা আজি কাৰণ কেইবাটাও। সি আজি কুকুৰ, গাহৰি, কুকুৰা চব দেখিবলৈ পালে। সি মানে এইবিলাক বস্তু খুব ভাল। সেইকাৰণে মই বাৰীফালে গৈছোঁ যদিও সি আমনি নকৰাকৈ সেইবিলাক চাই চাই ধুনীয়াকৈ থাকিলে। ডাঙৰকৈ মাতা। চবফালেকে কক আছে ন দেহা। আকৌ কৈ দিয়া, নমু নমু আকৌ কৈ দিয়া। কেইটা চালা দেহা? কি কি চালা কৈ দিয়াচোন। এটা চালা কি? সেয়া এতিয়া ভাত খাবলৈ মাতিলে আমাক, ভাত খালোঁ। তাৰপিছত এয়া তেওঁলোকৰ বাৰীতে থকা অমিতা গছতে অমিতা এটা পকি আছিলে। অমিতা এটাও পাৰি ল'লে বাহঁতে আৰু মানধনিয়া আছিলে, মানধনিয়াও বুটলিলে। লাষ্টত এনেকৈ গোটেইখিনি অকণমান কথা চথা পাতিলোঁ আৰু। তেওঁলোকৰ ঘৰৰ পৰা কবি, বকলি, উৰহি তেনেকৈ কিবা কিবি চব্জি আমি ভৰাই মেলি ল'লোঁ। এইটো দুটা আছে। এয়া আমি এতিয়া আহিবলৈ ওলালোঁ। সন্ধিয়া হোৱাৰ আগে আগে ঘৰ পাই গ'লোঁ আৰু।